এটা নদীৰ পাৰত দুটা গছ আছিল। এদিনাখন সেই নদীৰ কাষেৰে এটা চৰাই গৈ আছিল। চৰাইটিয়ে গছ দুটাৰ ভিতৰত প্ৰথম গছটোক সুধিলে, মই আৰু মোৰ পুত্ৰ তোমাৰ ডালত বাঁহ সাজি থাকিব পাৰিমনে? চৰাইটোৰ এই কথা শুনি গছটোৱে উত্তৰ দিলে, নাই নাই, মোৰ ডালত বাঁহ সাজি থাকিব নোৱাৰিবা। গছটোৰ এই কথা শুনি চৰাইটিয়ে দুখ মনেৰে আন এটা গছটোৰ ওচৰলৈ গ'ল আৰু প্ৰথম গছটোক সোধাৰ দৰে সুধিলে, মই আৰু মোৰ পুত্ৰ তোমাৰ ডালত বাঁহ সাজি থাকিব পাৰিমনে? গছটোৱে কয়, নিশ্চয় পাৰিবা। এই কথা শুনি চৰাইটিয়ে সেই গছত বাঁহ সাজি থাকিবলৈ ল'লে। এদিনাখন তীব্ৰ বৰষুণ হয়, নদীৰ পানী অধিক হয়, যাৰ ফলত চৰাইটিয়ে প্ৰথম বাঁহ সাজিব বিচৰা গছটো উঘলি নদীৰ পানীৰ সৈতে ভাহি যাব ধৰে। তাকে দেখি চৰাইটিয়ে কয়, মোক তোমাৰ ডালত বাঁহ সাজিব মানা কৰিছিলা, এতিয়া কেনে মজা। চৰাইটোৰ এই কথা শুনি গছটোৱে ক'লে, মোক ক্ষমা কৰিব, মই জানিছিলোঁ যে মোৰ শিপাবোৰ বহুত কমজোৰ হৈছে, যেতিয়াই বান আহিব তেতিয়াই উঘলি পৰিম, যাৰ বাবে তোমাক বাঁহ সাজিব দিয়া নাছিলোঁ। এই কথা কৈ গছটোৱে পানীত ভাহি যায় আৰু চৰাইটোৱে গছটোৰ কথা শুনি দুখ মনেৰে চাই থাকে।